আজি আমি ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ আদিৰ বিষয়ে আলোচনা কৰিম তো বোলা আৰম্ভ কৰোঁ ভগ্নাংশৰ যোগ দুটা ভগ্নাংশ লিখা 2/5 প্লাস 7/15 ভগ্নাংশৰ যোগ কৰাৰ সময়ত প্ৰথমতে হৰৰ লসাগু নিৰ্ণয় কৰিব লাগিব হৰৰ লসাগু নিৰ্ণয় কৰা 5 আৰু 15ৰ লসাগু নিৰ্ণয় কৰা 5 আৰু 15ৰ সাধাৰণ উৎপাদক আছে 5 ৰে হৰণ কৰিম এই 5 ৰ মাজত একবাৰ যাব 5 15ৰ মাজত তিনিবাৰ যাব এতে 1 আৰু 3ৰ মাজত 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই গতিকে আৰু আমি হৰণ নকৰি এই কিটা পূৰণ কৰি দিম 5 1 3 হ'ব 15 অৰ্থাৎ লসাগু হ'ব 15 ইয়াতে এই 1 পূৰণ কৰিলে হ'ব নকৰিলে হ'ব কাৰণ 5 আৰু 3 পূৰণ কৰিলেও সেই 15 আহিব প্ৰথমতে দুটা ভগ্নাংশ যোগ কৰাৰ সময়ত হৰৰ লসাগু নিৰ্ণয় প্ৰথম কাম হৈছে হৰৰ লসাগু নিৰ্ণয় কৰিলো ইয়াৰ পিছত হৰেৰে হৰণ কৰিম মনত ৰাখাৰ কাৰণে লিখি থব পৰা হৰেৰে হৰণ লবেৰে পূৰণ এক নম্বৰ হৈছে হৰেৰে হৰণ দুই নম্বৰ নিয়ম হৈছে লবেৰে পূৰণ প্ৰথমতে দুটা ভগ্নাংশৰ হৰৰ লসাগু নিৰ্ণয় কৰি তাৰপিছত সেই হৰেৰে হৰণ কৰিম অৰ্থাৎ এই 5 15ৰ মাজত যাব 3 বাৰ সেই 3ৰ লগত এই 2 পূৰণ কৰি ইয়াতে বহাই দিম 3 2 গুণ 6 যোগ আছে যোগ চিন আছে যোগ চিন দিম যদি ইয়াতে বিয়োগ চিন থাকে বিয়োগ চিন দিম এতিয়া যোগ শিকি আছো যোগ চিন এই 15ৰ মাজত কিমান যাব কিমান বাৰ একবাৰ সেই একৰ লগত এই 7 পূৰণ কৰি 7ৰ 1 গুণ 7 15ৰ তলত থাকিব আৰু এই দুটা যোগ চিন যদি আছে যোগ কৰিম 6 আৰু 7 13 হৈ যাব এতিয়া আমি দুটা ভগ্নাংশৰ যোগফলটো হ'ব 13/15 13/15 আমি আৰু এটা উদাহৰণ শিকো এটা ভগ্নাংশ লোৱা 8/12 প্লাস 6/8 আগতে শিকিলো প্ৰথমতে হৰৰ কি নিৰ্ণয় কৰিম লসাগু কি হৰণ ছুটি হৰণ পদ্ধতিত হৰৰ লসাগু নিৰ্ণয় কৰিম 12 আৰু 8ৰ সাধাৰণ উৎপাদক এটা কোৱা সাধাৰণ উৎপাদক 2 2ৰে 12 হৰণ কৰিলে 6 বাৰ যাব 2 8ৰ মাজত 4 বাৰ যাব আকৌ এই 6 আৰু 4ৰ সাধাৰণ উৎপাদক আছে নেকি যদি আছে হৰণ কৰিম যদি নাই হৰণ নকৰো এতিয়া ইয়াত দেখা গৈছে যে 6 আৰু 4ৰ সাধাৰণ উৎপাদক আছে 2 6ৰ মাজত 3 বাৰ যাব আৰু 4ৰ মাজত 2 বাৰ যাব এতিয়া 3 আৰু 2 এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে একো নাই গতিকে ইয়াক আৰু আমি হৰণ কৰিব নালাগে এই গোটেইখিনি সংখ্যা পূৰণ কৰিম এই গোটেইখিনি এই চাৰিটা 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 এই গোটেইখিনি পূৰণ কৰিলে কিমান হ'ব 2 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 অৰ্থাৎ 12 আৰু 8ৰ লসাগু হৈছে 24 এতিয়া 24ত 12 হৰণ কৰিম 12 যাব 2 বাৰ সেই 2ৰ লগত 8 পূৰণ কৰিম 2 8 গুণ 16 ইয়াতে যোগ চিন আছে যোগ চিন দিছোঁ 8 24ৰ মাজত কিমান বাৰ যাব 3 বাৰ সেই 3ৰ লগত 6 পূৰণ কৰিম 3 6 গুণ 18 লিখিম ইয়াতে আগৰ নিচিনাকে তলত যি সংখ্যা আছে তাকেই লিখা আৰু ওপৰৰ দুটা যোগ কৰি দিয়া ওপৰৰ দুটা সংখ্যা কিমান হ'ব 16 আৰু 18 16 16 32 আৰু 2 বেছি কিমান হ'ব 34 এতিয়া দেখা গৈছে এই 34 আৰু 24 এই দুটাৰ মাজত সাধাৰণ উৎপাদক আছে কিমান প্ৰথমতে 2ৰে কাটিম 2 12 গুণ 24 আৰু 2 17 গুণ 34 ওপৰত থাকিল 17 তলত থাকিল 12
34 আৰু 24 যেতিয়া আমি 2 কাটিছোঁ তেতিয়া ওপৰত পাইছোঁ 17 তলত পাইছোঁ 12 আকৌ আমি চাম এই 17 আৰু 12ৰ সাধাৰণ উৎপাদক আছে নেকি যদি সাধাৰণ উৎপাদক আছে সেই সাধাৰণ উৎপাদকেৰে দুয়োটাক আমি হৰণ কৰিম যদি সাধাৰণ উৎপাদক নাই তেতিয়াহ'লে আমি হৰণ কৰিব নালাগে কেৱল এই সংখ্যা দুটা লিখি থলেই হ'ব ইয়াতো ঠিক তেনেকুৱা হৈছে 17 আৰু 12ৰ সাধাৰণ কোনো উৎপাদক নাই একৰ বাহিৰে সাধাৰণ কোনো উৎপাদক নাই গতিকে আমি হৰণ কৰিব নালাগে এই 17 আৰু 12 লিখি থৈ দিলেই হ'ব আমি আৰু এটা উদাহৰণ ল'ম 6/8 প্লাছ 3/10 প্ৰথমতে কি কৰিম প্ৰথমতে এই হৰ দুটাৰ লসাগু নিৰ্ণয় কৰিম চুটি হৰণ পদ্ধতিত হৰ দুটাৰ লসাগু নিৰ্ণয় কৰা 8 আৰু 10ৰ সাধাৰণ উৎপাদক 2 আছে 2 8ৰ মাজত 4 বাৰ যাব আৰু 10ৰ মাজত 5 বাৰ যাব 2 10ৰ মাজত 5 বাৰ যাব এতিয়া আমি চাম 4 আৰু 5ৰ মাজত যাব পৰা কোনো সংখ্যা আছে নেকি অৰ্থাৎ 4 আৰু 5ৰ সাধাৰণ কোনো উৎপাদক আছে নেকি যদি নাই তেতিয়াহ'লে আমি হৰণ কৰিব নালাগে যদি আছে তেতিয়া কৰিম এতিয়া দেখা গৈছে 4 আৰু 5ৰ একৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই গতিকে আমি হৰণ কৰিবই নালাগে কেৱল এইখিনি পূৰণ কৰিম এই 2 4 আৰু 5 পূৰণ কৰি কিমান হ'ব 2 4 গুণ 8 8 5 গুণ 40 অৰ্থাৎ 8 আৰু 10ৰ লসাগু হৈছে 40 আগৰ নিচিনা এইটো দিটো হৰণ কৰিম 8 40ৰ মাজত কিমান বাৰ যাব ইয়াৰ পৰা উলিয়াব পাৰিবা 2 4 গুণ 8 ইয়াত আছে 40 8 কিমান বাৰ যাব 5 বাৰ সেই 5ৰ লগত 6 পূৰণ কৰিলে 5 6 গুণ 30 আকৌ 10 কিমান বাৰ যাব 2 5 গুণ 10 4 বাৰ যাব আৰু এনেই দেখা গৈছে যে 10 40ৰ মাজত 4 বাৰ যায় সেই 4ৰ লগত 3 পূৰণ কৰিলে 4 3 গুণ 12 30 আৰু এইটো পূৰণ কৰি দিয়া 42 হ'ব আৰু তলত হ'ব 40 এই দুটা সংখ্যাৰ মাজত সাধাৰণ উৎপাদক আছে কিমান 2 আছে 2 20 গুণ 40 2 21 গুণ 42 এতিয়া এই 21 আৰু 20ৰ মাজত কোনো সাধাৰণ উৎপাদক আছে নেকি আমি চাব লাগিব দেখা গৈছে 21 আৰু 20ৰ মাজত সাধাৰণ কোনো উৎপাদক নাই গতিকে আমি দুটা হৰণ কৰিব নালাগে কেৱল এই দুটা লিখি থৈ দিলেই হ'ব 21 আৰু 20ৰ সাধাৰণ উৎপাদক নাই এই কথাটো কেনেকৈ বুজি পাম চোৱা 21ক উৎপাদকত ভাঙা 21ৰ উৎপাদক কি আছে আৰু কি সংখ্যা পূৰণ কৰিলে 21 হয় আৰু বেলেগ কোনো সংখ্যা নাই আকৌ 20 লোৱা হাতত 20 1ৰ লগত 20 পূৰণ 2ৰ লগত 10 পূৰণ 4ৰ লগত 5 পূৰণ অৰ্থাৎ 21ৰ উৎপাদক 1 3 7 আৰু 21 ঠিক তেনেকুৱা 20ৰ উৎপাদক কি আছে 1 2 4 5 10 আৰু 20 এইখিনি হৈছে এই দুটা সংখ্যাৰ উৎপাদক এতিয়া চোৱা এই দুটাৰ মাজত সাধাৰণ কি সংখ্যা আছে মানে এইটোতো আছে তেনেকুৱা সংখ্যা কি আছে কেৱল 1 আছে 1 উৎপাদক কেৱল 1 আছে গতিকে আমি 1এৰেতো কাটিলে সংখ্যা দুটা আগৰ নিচিনাই থাকিব গতিকে আমি এই দুটা 1এৰে কাটিব নালাগে 1ৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক আছে নেকি মানে 21ৰ উৎপাদকৰ ভিতৰতো আছে 20ৰ উৎপাদকৰ ভিতৰত আছে তেনেকুৱা সংখ্যা যদি নাই তেতিয়াহ'লে আমি কাটিব নালাগে ইয়াত দেখা গৈছে সাধাৰণ কোনো উৎপাদক নাই অৰ্থাৎ 21 আৰু 20ৰ সাধাৰণ উৎপাদক নাই যদি আমি এনেকৈ লিখি থৈ দিম আৰু উদাহৰণ ল'ম ফাইভ বাই 7 3/5 প্ৰথমতে আমি হৰৰ লসাগু নিৰ্ণয় কৰিম হৰ কিমান আছে 7 and 5 চুটি হৰণ পদ্ধতিত দুটা সংখ্যাক একেটা সংখ্যাৰে হৰণ কৰিব লাগে অৰ্থাৎ এই দুটাৰ সাধাৰণ উৎপাদকেৰে হৰণ কৰিব লাগে তে 7 আৰু 5ৰ 1ৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক নাই গতিকে আমি 1এৰে হৰণ কৰিব নালাগে কেৱল এই দুটা সংখ্যাকেই পূৰণ কৰি দিম পূৰণ কৰিলে কিমান পাম 35 অৰ্থাৎ 7 আৰু 5ৰ লসাগু 35 এতিয়া আগৰটোৰ নিচিনা যদি কৰোঁ 7 35ত হৰণ দিম কেইবাৰ যাব 5 বাৰ সেই 5ৰ লগত এই 5 পূৰণ কৰিলে 25 হ'ব ইয়াতে লিখিম যোগ এই 5 35ৰ মাজত হৰণ দিলে 7 বাৰ যাব সেই 7ৰ লগত 3 পূৰণ কৰি 21 ইয়াতে লিখিম কিন্তু যেতিয়া তুমি এই ভগ্নাংশৰ যোগ ভালকৈ শিকিবা তেতিয়া সৰু এটা
একদম শর্ট ট্রিক এটা আছে যদি লহাগু 7 আৰু 5 অৰ্থাৎ হৰ পূৰণ কৰি লোৱা হয় লহাগু যদি হৰ ডাইৰেক্ট পূৰণ কৰি লোৱা হয় তেতিয়া এইটোৰ লগত এইটো পূৰণ কৰি ইয়াতে লিখিবা এইটোৰ লগত এইটো পূৰণ কৰি ইয়াতে লিখিবা চোৱা 5 5 গুণ 25 3 7 গুণ 21 কিন্তু এতিয়া নহয় যেতিয়া তুমি বস্তুটো ভালকৈ শিকিবা তাৰ পিছত যোগ কৰি দিয়া এই দুটা যোগ কৰা আৰু তলত 35 লিখা 46 আৰু 35ৰ সাধাৰণ উৎপাদক নাই গতিকে আমি আৰু হৰণ কৰিব নালাগে সাধাৰণ উৎপাদক নথকা হৰ থকা আৰু এটা ভগ্নাংশৰ যোগ শিকিম 2/3 5/7 ছয় 3 আৰু 7 3 আৰু 7ৰ সাধাৰণ কোনো একৰ বাহিৰে কোনো উৎপাদক নাই গতিকে আমি 3 আৰু 7 পূৰণ কৰিলে যিমান পাম সেই সংখ্যাটোৱে হ'ব 3 আৰু 7ৰ লহাগু লিখিলোঁ এই আগৰ নিচিনা 3 21ৰ মাজত কিমান বাৰ যাব 3 21ৰ মাজত 7 বাৰ যাব সেই 7ৰ লগত 2 পূৰণ কৰিম 7 2 গুণ 14 ইয়াতে 14 লিখিম আকৌ এই 7 21ৰ মাজত হৰণ কিমান বাৰ যাব 7 যাব কিমান বাৰ 3 বাৰ 7 যাব 21ৰ মাজত কিমান বাৰ 3 বাৰ সেই 3ৰ লগত 5 পূৰণ কৰিম 5 3 গুণ 15 ইয়াতে লিখিম 15 আকৌ তলত 21 আছে ওপৰত যোগ কৰি দিলে হ'ল কিমান হ'ব 29 নালাগে 29 আৰু 21ৰ একৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই গতিকে আমি হৰণ কৰিব নালাগে এতিয়া আমি এনেকুৱা ভগ্নাংশৰ যোগ শিকিম যে অলপ বেলেগ চোৱা কেনেকুৱা উদাহৰণ লৈছোঁ 5ৰ লগত যোগ কৰিম 3/2 এতিয়া ভগ্নাংশ হ'ব লাগে ওপৰত এটা সংখ্যা থাকিব লাগিব আৰু তলত এটা সংখ্যা থাকিব লাগিব ইয়াতে দেখা গৈছে 5 অকলে আছে এইটো কেনেকৈ ভগ্নাংশ হ'ল এইটো ভগ্নাংশ হৈছে নেকি আমি জানো সকলো সংখ্যাৰ তলত কিমান থাকে 1 গতিকে এইটো এটা কি ভগ্নাংশ নহয় জানো নিশ্চয় এইটো এটা ভগ্নাংশ গতিকে আমি এইটো যোগ কৰিম এতিয়া নিয়ম আগৰ নিচিনাই হৰৰ লহাগু নিৰ্ণয় কৰিম ইয়াতে মনে মনে 1 আছে এই 1 আৰু 3ৰ লহাগু হ'ব 3 1 আৰু যিকোনো সংখ্যাৰ লহাগু সেই সংখ্যাটোৱেই হয় অৰ্থাৎ 1ৰ লগত যাৰ লহাগু বাহিৰ কৰিব বিচাৰিম সেই সংখ্যাটোৱে হ'ব যেনেকৈ 1 আৰু 3ৰ লহাগু নিৰ্ণয় কৰিম 3 হ'ব 1 3ৰ মাজত কিমান বাৰ যাব 3 বাৰ সেই 3ৰ লগত 5 পূৰণ কৰিলে 15 যোগ 3 3ৰ মাজত 1 বাৰ সেই একৰ লগত 2 পূৰণ কৰিলে 2 15 আৰু 2 17 তলত 3 এতিয়া আমি ভগ্নাংশৰ যোগ শিকিলোঁ এতিয়া ভগ্নাংশৰ বিয়োগ শিকিম ভগ্নাংশৰ যোগ আৰু বিয়োগ সেম পদ্ধতি কেৱল যোগ চিনৰ ঠাইত আমি বিয়োগ চিন দিম চোৱা আহা আমি এটা উদাহৰণৰ সহায়ত শিকোঁ ভগ্নাংশৰ বিয়োগ ভগ্নাংশৰ যোগৰ দৰে আমি সৰল লহাগু নিৰ্ণয় কৰিম 5 আৰু 10 এই দুটাৰ 5ৰে হৰণ যায় 5 5ৰ মাজত 1 বাৰ 5 10ৰ মাজত 2 বাৰ এতিয়া 1 আৰু 2ৰ যেহেতু আৰু সাধাৰণ উৎপাদক নাই মানে একৰ বাহিৰত বেলেগ কোনো সাধাৰণ উৎপাদক নাই গতিকে আমি গোটেইখিনি পূৰণ কৰিম 5 পূৰণ 1 পূৰণ 2 10 লহাগু হ'ব 10 সেই আগৰ নিচিনা 5 এইটোৰ মাজত হৰণ যাব কিমান বাৰ 2 বাৰ সেই 2ৰ লগত 2 পূৰণ কৰিলে 4 বিয়োগ 10 কিমান বাৰ যাব 1 বাৰ 1ৰ লগত 3 পূৰণ কৰিলে 3 সমান 4ৰ পৰা 3 বিয়োগ কৰিলে 1 থাকিব তলত থাকিব 10 একেবাৰে সহজ এতিয়া 5 আৰু 10ৰ যে আমি লহাগু নিৰ্ণয় কৰিলোঁ কিমান ডাঙৰ হৈছে যদি এনেকুৱা যদি দুটা সংখ্যা থাকে যি সংখ্যা দুটাৰ লহাগু নিৰ্ণয় কৰিব লাগে কিন্তু এটা সংখ্যা আনটোৰ মাজত সম্পূৰ্ণ হৰণ যায় তেতিয়াহ'লে ডাঙৰটোৱেই হ'ব লহাগু যেনেকুৱা 2 আৰু 4 যদি লহাগু নিৰ্ণয় কৰিব লাগে 2 4ৰ মাজত সম্পূৰ্ণ যায় গতিকে লহাগু হ'ব 4 এনেকুৱা যিমান সংখ্যা আছে চবতে এটা এই নিয়ম প্ৰযোজ্য হয়